যিবিলাক ল'ৰা ছোৱালীয়ে BA পাছ কৰিছে মেট্ৰিকৰ কেণ্ডিডেটবিলাকে নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত, যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিব নাইবা যিসকলে BA পঢ়ি আছে সিহঁতৰ বাবে ভাল খবৰ। তো আজিৰ ভিডিঅ'টো সিহঁতৰ ওপৰতে হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। তো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে আমাৰ CM ছাৰৰ এইটো ক্লিপ প্ৰথমতে চাই লওক। মেট্ৰিকৰ কেণ্ডিডেটবিলাকে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে যাতে গাখীৰ এগিলাচ খাব পাৰে, কিতাপ পত্ৰ কিনিব পাৰে, মেট্ৰিকৰ কেণ্ডিডেটবিলাকেও প্ৰত্যেক মাহত মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকা বেংক একাউণ্টত পাই থাকিব। তো এইটো ভিডিঅ'ত আমাৰ CM ছাৰে জনাইছে যে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিব বা ক্লাছ 10ত আছে, মেট্ৰিক পৰীক্ষা দিব পঢ়ি আছে, সিহঁতক মাহত 300 টকাকৈ এটা সিহঁতৰ একাউণ্টত সোমাই দিব বুলি আমাৰ CM ছাৰে জনাইছে ইতিমধ্যে ভিডিঅ'টোত। তো ইয়াত আপোনালোকে মানে পঢ়াৰ খৰচা, মাহত কিতাপ কিনিবৰ বাবে নহ'লে বা টিউশ্যনৰ খৰচা হিচাপে মাহত 300 টকা এটা প্ৰত্যেকজন মেট্ৰিক কেণ্ডিডেট ছাত্ৰ ছাত্ৰীসকলক মানে বেংকৰ একাউণ্টত 300 টকাকৈ এটা পইচা দিব বুলি CM ছাৰে ইয়াত ঘোষণা কৰিছে। তো নেক্সট যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ একাউণ্টত মাহত 300 টকাকৈ এটা পইচা পঠাই দিয়া হ'ব। সেইটো পইচাৰে আপুনি কিতাপ কিনিব আৰু কিতাপ যিবিলাক ধৰক কিতাপ আপোনাৰ প্ৰয়োজন কিতাপ কিনিব পাৰিব, বহি পত্ৰ এইবিলাক কিনিব পাৰিব, লগতে কমকৈ হ'লেও টিউশ্যনৰ খৰচা অকণমান উলিয়াব পাৰিব। এইটো এটা ভাল, মাহত 300 টকাকৈ এটা বহুত ডাঙৰ, 300 টকাকৈ এটা দিলেও বহুত সুবিধা হয় কিছু আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ বাবে। তো আপোনালোকে এইটো এইবাৰ সুবিধা পাব, ভালকৈ পঢ়া শুনা কৰক যেন এক্সামবোৰ ভাল হয়, ৰিজাল্ট ভাল হয়, তাৰ বাবে মামাই এইবাৰ আপোনালোকক এইটো সহায় আগবঢ়াইছে। তাৰপিছতে আৰু আপোনালোকে নেক্সট এইটো ক্লিপ চাই লওক। যিবিলাক ল'ৰা ছোৱালীয়ে BA পাছ কৰিছে কিন্তু মাক বাপেকৰ পৰা পইচা খুজিব বেয়া পায়, নতুনকৈ BA পাছ কৰা ল'ৰা ছোৱালীক যাতে ইণ্টাৰভিউত যাব পাৰে, পৰীক্ষা দিব পাৰে, 1 বছৰলৈকে তেওঁৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি প্ৰত্যেক মাহত আমি দি থাকিম। তো এইটো ক্লিপত আপোনালোকে দেখিলে যে ইয়াত CM ছাৰে কৈছে যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ মানে BA পঢ়ি আছে, ডিগ্ৰী পঢ়ি থাকিব, সিহঁতক মানে বেংকত পইচা এটা দিয়া কথা কৈছে। ইয়াত এনেকৈ পঢ়ি থকাৰ মাজতে মানে কিবা এটা কাম কৰিব পৰা নাযায়, আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ খুব অসুবিধা হয়। পঢ়াৰ মাজতে যদি ঘৰৰ পৰিস্থিতি ভাল নাথাকে তেতিয়া মানে ৰেগুলাৰ কলেজ যোৱাটো সম্ভৱ নহয়। কলেজ গৈ থাকিলেও মাজতে কিবা এটা কাম হাতত হ'লে মানে কলেজৰ খৰচাটো ওলায়, কলেজৰ অহা যোৱা খৰচাটো ওলায়। সেয়েহে সেইটো কথা চিন্তা কৰিয়ে চাগে এইবাৰ আমাৰ CM ছাৰে যিসকলে মানে BA পঢ়ি থাকিব সিহঁতক সেইবোৰ ল'ৰা ছোৱালীক মানে বেংকত 2,500 টকাকৈ দিয়া এটা ঘোষণা কৰিছে। এইটো ঘোষণা মানে আপোনালোকে পঢ়ি থকাৰ মাজত যিহেতু আপোনালোকৰ হাতত মানে পইচা নাথাকে, তেনেকুৱা হয়, পঢ়ি থাকিলে একো কামো নাথাকে হাতত, তেনেকুৱা কামত ফ'কাছ কৰিলে পঢ়াত দিগদাৰ হয়। খুব কম সংখ্যক মানুহে মানে দুটা মেইনটেইন কৰিব পাৰে, কামো কৰিব পাৰে, ভাল ৰিজাল্টো কৰিব পাৰে। বাকী বহু সংখ্যক মানুহে তেনেকুৱা নহয় আৰু মানে পঢ়া আৰু কাম দুটাতে ফ'কাছ কৰিব নোৱাৰে। সেয়েহে এইবাৰ ভাল হ'ব, যিসকল মানে ল'ৰা ছোৱালীৰ অলপ বেকগ্ৰাউণ্ডটো বেয়া সিহঁতৰ বাবে ভাল খবৰ। পঢ়িও থাকক, মাজে মাজে যিবোৰ ইণ্টাৰভিউ ওলাব সেইবোৰ ইণ্টাৰভিউত যেন ইণ্টাৰভিউ দিব যাব পাৰে, খৰচা পাতি হাতত থাকে। তাৰ বাবে আমাৰ CM ছাৰে এবছৰ 2,500 টকাকৈ দিয়া ঘোষণা কৰিছে আপোনালোকৰ বেংকত, প্ৰতিমাহে 2,500 টকাকৈ দিব। এইটোৰে আপোনালোকে কিবা ইণ্টাৰভিউ দিব যাব পাৰিব, নাইবা আপোনাক ইম্পৰ্টেণ্ট কিবা বুক কিনিব লগা হ'লে বুক কিনিব পাৰিব, লগতে কলেজৰ অহা যোৱা খৰচাটো আপোনাৰ ওলাই যাব। এইটো ভাল ঘোষণা কৰিছে। তো ভালকৈ পঢ়া শুনা কৰক, ভালকৈ ৰিজাল্ট কৰক, এইটোৱে চৰকাৰৰ মেইন উদ্দেশ্য। পঢ়া শুনা ভালকৈ হ'লে, ভাল ৰিজাল্ট হ'লে অসমৰ গৌৰৱ। তো তাৰ বাবে আপোনালোকে এইবাৰ মেট্ৰিক কেণ্ডিডেট আৰু ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ বাবে এইটো ভাল সুবিধা ওলাইছে, পইচা সিহঁতৰ একাউণ্টত পঠোৱা। মেট্ৰিকৰ ল'ৰা ছোৱালীসকলৰ বাবে মাহে 300 টকা কিতাপ চিতাপ কিনিবৰ বাবে, নিজৰ খৰচা উঠাবৰ বাবে 300 টকাকৈ দিব একাউণ্টত। আৰু যিসকলে ডিগ্ৰী পঢ়ি আছে সিহঁতক এবছৰ মানে প্ৰতি মাহে 2,500 টকাকৈ দিব খৰচা উঠোৱাৰ বাবে।
তো এইটোৱে আছিল এটা ভিডিঅ' সৰু ভিডিঅ' আপোনালোকক বনাই দিম বুলি ভাবিছোঁ যিসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টো চাই অকণমান ভাল লাগিলে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব তো এইখিনি আজিৰ ভিডিঅ'ত তো বাই বাই জয় হিন্দ জয় শ্ৰীৰাম